শনিবাৰে হঠাৎ উত্তপ্ত হৈ পৰে শিৱসাগৰ অসামৰিক চিকিৎসালয়। পুৱাই ওলালহি নলবাৰী মঙলদৈ শুৱালকুছিৰ পৰা 5 যুৱক। উদ্দেশ্য চাকৰিত যোগদান। চিকিৎসা বিভাগৰ চতুৰ্থ বৰ্গৰ 5 কৰ্মচাৰী ততাতৈয়াকৈ যোগদান কৰিলে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত আৰু ইয়াৰ পিছতে উত্তপ্ত হৈ পৰে চিকিৎসালয়ৰ পৰিৱেশ। পূৰ্বৰ পৰা কাম কৰি থকা চতুৰ্থ বৰ্গৰ ঠিকাভিত্তিক কৰ্মচাৰীসকল এই কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠে। আমি আজি ইয়াত 12 বছৰ কাম কৰিলোঁ। 12 বছৰ কাম কৰি আমি আজি কৰোণা মহামাৰীৰ কামত আমি ডিউটি কৰিলোঁ। ডিউটি কৰাৰ পাছত আমাক আজি তেওঁলোকক শুনিছোঁ যে বাহিৰা মানুহ আজি ইয়াত কাম কৰিবলৈ আহিছে। চ' আজি বাহিৰা মানুহ আৰু আহিছে কাম কৰিবলৈ। চ' কালি আমাৰো মানুহ কাম কৰিবলৈ ইয়াত আহিব। আমি ইয়াত চফা কাম কৰোঁ, চাফ চাফাই কাম কৰোঁ। যে এনেকৈ হ'লে কি হ'ব? আমাকতো কেঞ্চলমান এনেকুৱা চাকৰি যেনে আমি যাবলৈ সুধিব যাওঁ যে চাকৰি আমাৰ বোলে ছাৰ কিবা এটা কৈ দিয়ক, বোলে চাকৰি আজিকালি নাই নহয়, তোমালোকে যিটো দৰমহা আছে সেইটোতে কৰা। ঠিক আছে, দৰমহাটো বাৰু আমাৰ চাকৰি নহয়, তেনেহ'লে আমাৰ ফিজ পে' হেৰিটো কৰি দিয়ক। ইমান বছৰ কৰিলোঁ, আজি 10-12 বছৰ হৈ গ'ল, গোটেইখিনি কাম একেটাই কথা কয় যে তোমালোকে এতিয়া কৰি থকা দিয়ক। এতিয়া আমি পজিটিভ পেচেণ্টমেণ্টে কৈছে তোমালোকে এতিয়া চাকৰি বুলিকে এতিয়া নাই নহয়, চাকৰি হ'লেহে তোমালোকৰ পাবা। এতিয়া আমাৰ মানুহখিনি কিবা এটা চাকৰি আমাৰ শুনিছোঁ যে, কাৰণ এনেকৈ মানুহ আহি ভৰাই থাকিব আৰু আমাৰ মানুহখিনি যিখিনি মানুহ কাম কৰি আছে আমাৰ মানুহখিনি গোটেইখিনিকে উলিয়াই দিব। তাৰপিছত আমাৰ মানুহখিনি কি কৰিব? দাবী এইটোৱে জনাইছোঁ যে আমাৰ চাকৰিটো আমাৰ হয় কিবা এটা নিশ্চয়তা দিয়ক, কিবা এটা ফিক্স কৰক, নহ'লে আমাৰ চাকৰিটো নিয়মীকৰণ কৰক। নহ'লে আমি ইমান দিনে কষ্ট কৰি ডিউটি কৰি আছোঁ, কাৰণ বহুত দূৰৰ পৰা মানুহ ইয়াতে কাম কৰে। 2500 টকাত মানুহে কাম কৰিব নোৱাৰে। তাৰপিছত আৰু দ্বিতীয় দাবী যে আমাৰ সেই মানুহখিনিক আমি জইন কৰিবলৈ আমি বাধা প্ৰদান এইকাৰণে কৰিছোঁ, কাৰণ আমাৰ মানুহখিনিয়ে অলৰেডি তাত ডিউটি কৰি আছে। ডিউটি কৰাৰ পাছত নতুনকৈ মানুহ আহি তেওঁলোকে ইয়াত COVID-19ৰ মানে ডিউটি কৰিছে বুলি মেনেজমেণ্টে কৈছে যে আমাক বোলে তোমালোকে কাম কৰি যদি কাম কৰিব পৰা, নোৱাৰিলে তোমালোকে ৰিজাইন দি পেলাই যাবগৈ পৰা। আমাৰ বেলেগ মানুহ আছে বুলি সেইটো কথা। শনিবাৰে পালন কৰিলে কৰ্মবিৰতিও। বীৰ লাচিত সেনায়ো সমৰ্থন জনালে কৰ্মচাৰীসকলৰ প্ৰতিবাদী কাৰ্যসূচীলৈ। উল্লেখযোগ্য যে বছৰ ধৰি চাকৰি নিয়মীয়াকৰণ, উচিত মজুৰি প্ৰদানকে ধৰি বিভিন্ন দাবী উত্থাপন কৰি আহিছে এইসকল কৰ্মচাৰীয়ে। সেয়েহে খাটি থকা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ পৰিৱৰ্তে বহিজিলাৰ যুৱকক নিযুক্তি দিয়াক লৈ ক্ষোভিত হয় এইসকল কৰ্মচাৰী। আনহাতে বীৰ লাচিত সেনাই বিষয়টো মীমাংসাৰ বাবে 24 ঘণ্টাৰ সময় বান্ধি দিলে শিৱসাগৰ জিলা প্ৰশাসনক। যিসকলে ইয়াত আগৰ পৰা কাম কৰি আছে তেওঁলোকক পোনপটীয়া অগ্ৰাধিকাৰ দিব লাগিব, তেওঁলোকক উচিত মজুৰি প্ৰদান কৰিব লাগিব। আৰু এটা কথা আটাইতকৈ ডাঙৰ বিষয়টো হৈছে যে এই কৰোণা মহামাৰী সংকটৰ সময়ত এইখন বিজেপি চৰকাৰে কিদৰে নতুনকৈ আপোনাৰ চাকৰিত আপোনাৰ যুৱক যুৱতীক নিয়োগ কৰিলে সেইটো আটাইতকৈ ৰহস্যজনক কথা। আমি ভাবিবলৈ বাধ্য হৈছোঁ কিবা গভীৰ টকাৰ লেনদেনৰ যোগেদি তেওঁলোকক চাকৰিত নিয়োগ কৰিছে নেকি। গতিকে ইয়াৰ এটা উচিত তদন্ত হ'ব লাগিব। আজি এওঁলোকে জিলা উপায়ুক্ত মহোদয়ক স্মাৰক পত্ৰ প্ৰদান কৰিব আৰু 24 ঘণ্টা সময় বান্ধি দিয়া হৈছে। গতিকে আমি জিলা উপায়ুক্ত মহোদয়ৰ যোগেদি আমি 24 ঘণ্টাৰ ভিতৰত কিবা এটা পৰামৰ্শ পাম বুলি আমি আশা ৰাখিলোঁ। সমীৰ বিশ্বাসৰ ৰিপৰ্ট, কলন ছুপাৰ।